তুমি যদি পিছলি পৰিছা নিজেই উঠিবলৈ চেষ্টা কৰা কাৰণ আজিকালি মানুহবোৰে পৰি থকা পইচাহে উঠায় মানুহ নহয়। হেল্ল' ফ্ৰেণ্ড, স্মৃতি নাজৰি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মাৰ মালিনীথানলৈ। যিসকলে মোৰ এই ভিডিঅ'টি ফেচবুক পেজত নতুনকৈ কোনোবাই চাইছে প্লিজ ফ'ল' কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু আমি চিলাপথাৰ পাৰ হৈ আহিলোঁ। চিলাপথাৰৰ পৰা মা মালিনী মন্দিৰটোৰ 9 কিলোমিটাৰমান দূৰত্বত আছে আৰু আমি গৈ আছোঁ। ইমান ধুনীয়া পাহাৰীয়া দৃশ্য। ৰ'ব, ইয়াত এখন ডাঙৰ আৰ্মি কেণ্টিন আছে আৰু মন্দিৰটো মেইন অৰুণাচলৰ পাহাৰৰ ওচৰতে। ইমান এটা ধুনীয়া আৰু সুন্দৰ পৰিৱেশ নহয় জানো, চালে চকুৰোৱা। আৰু সেই আজাৰ গছ কেইজোপালৈ চাই দিয়কচোন, ইমান ধুনীয়া লাগিছে ফুলখিনি নহয় জানো। তাৰ মাজতে মানুহৰ সমাগম আৰু আমি গৈ আছোঁ তাৰ মাজে মাজে। ৰ'ব, অসম আৰু অৰুণাচলৰ সীমালৈ আহিছোঁ। এতিয়া মেইন মন্দিৰটো আছে অৰুণাচলৰ সিপাৰে, মানে অৰুণাচলত। আমাৰ অসম আৰু অৰুণাচলৰ সীমাডোখৰ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ। এইডোখৰ হৈছে অসম আৰু অৰুণাচলৰ সীমা। মেইন পুলটো দেখিছে নহয়, পুলটো আৰু এই নদীখন বৈ অহা এইটোৱে হৈছে আমাৰ অসম আৰু অৰুণাচলৰ সীমা। ৰাস্তাটো খুবেই বেয়া আৰু আমি আহি আছোঁ এতিয়া, পাই যামগৈ, বেছি সময় নালাগে। আপোনালোকক দেখাই দিছোঁ চাৰিওফালৰ পৰিৱেশটো। এই অসম আৰু অৰুণাচলৰ এতিয়া আমি বৰ্তমান অৰুণাচলৰ ভিতৰতে সোমাই আছোঁ আৰু আমি এতিয়া গৈ আছোঁ। পোৱা নাইগৈ আপোনালোকক ৰাস্তাটো মানে দেখাই দিছোঁ। সকলোৱে কমেণ্ট কৰি সুধি আছে কিছুমানে, মানে মেইন ৰাস্তাটো কোনফালে যাব লাগে, কেনেকৈ আপুনি অকণমান ক'বচোন বুলি। সেইকাৰণে আপোনালোকক দেখাই দিছোঁ, যদিও মই ভালকৈ দেখাব পৰা নাই। আৰু ইমান সুন্দৰকৈ ফুলি আছে কৃষ্ণচূড়া ফুল। আৰু এয়া ৰাস্তাৰ পৰিৱেশ এনেকুৱা দেখিছেনে বাৰু, কলা বমা হৈ আছে, বৰ ভালকৈ ভাল কৰা নাই। আৰু বলক গৈ থাকোঁ, এতিয়া আমি ফাইনেলি পামগৈ। ওপৰৰ ফালে যাবৰ পৰা এটা ৰাস্তা আছে আৰু তলৰ ফালে যাবৰ পৰা এটা ৰাস্তা আছে মাৰ মালিনী মন্দিৰলৈ। ওপৰটো ৰাস্তাই আপোনালোকে ৰুক্মিণী মন্দিৰলৈ যাব পাৰিব আৰু ৰুক্মিণী মন্দিৰৰ পৰা আপোনালোকে মাৰ মালিনী মন্দিৰলৈ আহিব পাৰিব, কিন্তু খোজে আহিব লাগিব। সেইফালৰ পৰা বাইক বা গাড়ী কোনো আনিব নোৱাৰিব, খোজে আহিব লাগিব। আপোনালোকক দেখাই আছোঁ, গৈ থাকোঁ বলকচোন। আৰু যিটো তলৰ ৰাস্তা দি আমি যাম ডাইৰেক্ট মাৰ মালিনী মন্দিৰলৈ বুলি, মাৰ মালিনী মন্দিৰৰ পৰাহে আমি ৰুক্মিণী মন্দিৰলৈ বুলি যাম। কাৰণ মাৰ মালিনী মন্দিৰৰ পৰাই এটা ৰাস্তা আছে ৰুক্মিণী মন্দিৰলৈ বুলি ওপৰলৈ যাব লাগে। আৰু আপোনালোক যিসকলে বাৰু আহিছে গম পায়, আৰু যিসকলে মোক নতুন ভিউৱাৰ্ছ মোৰ সেইসকলে সুধি আছে কেনেকৈ যাব লাগিব, আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিছে, আমিও যাব লাগিব, ৰাস্তাটো দেখাই দিবচোন। সেইসকলৰ কাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু যিসকলে বাৰু আহি পাইছে তেওঁলোকে বাৰু গম পায়। আৰু ওপৰেদি আপোনালোকৰ এটা ৰাস্তা আছিল, সেই ৰাস্তাটো মই দেখাই দিম। এই ৰাস্তাটোৱেদি ওপৰেদি মা মালিনী মন্দিৰলৈ যাব লাগিব। আৰু এইটো আমি আহি আছোঁ তলৰ ৰাস্তাইদি আহি আছোঁ। এইটোৱে ফাকটো আৰু এইটো চাইডে আমি এতিয়া বলক গৈ থাকোঁ। ফাইনেলি আমি বৰ্তমান আহি পাই গ'লোহি মাৰ মালিনী মন্দিৰ। এই তলৰ দৃশ্যত তলতে গাড়ী পাৰ্কিং কৰিব লাগিব। আৰু যদি আপোনালোকৰ শৰাইখনত ধূপৰ পেকেট আনিছে, তাতে আপোনালোকৰ পেকেটকেইটা ৰাখি থৈ দিব। ধূপখিনিহে অকল ওপৰলৈ নিব পাৰিব, তাত সেইখিনি ডিচিপ্লিন ৰখা হৈছে। আৰু তাত টিকট কাউণ্টাৰো আছিল, মই ইমানকৈ ভিডিঅ' কৰিব নহ'ল। টিকেট কাউণ্টাৰৰ কথাটো আপোনালোকক জনাই দিছোঁ। ডাঙৰ মানুহবিলাকৰ আমাৰ 20 টকা আৰু সৰু বা ষ্টুডেণ্টবিলাকৰ হৈছে 10 টকা, আৰু বিদেশী পৰ্যটকৰ কাৰণে 50 আৰু 100 টকা এনেকৈ লেখা আছে। আৰু আমি এতিয়া বলক ওপৰলৈ যাওঁ। ৰ'ব, গাড়ী পাৰ্কিঙৰো আপোনালোকে পইচা দিব লাগিব, 10 টকা। স্কুটি হওক বা বাইক, যিকোনো গাড়ীবিলাকৰ 20 টকা, স্কুটি আৰু বাইকবিলাকৰ 10 টকা এনেকৈ দিব লাগিব। এইবিলাক নিয়ম এতিয়া নতুনকৈ কৰিছে, আগতো কোনো এনেকুৱা নিয়ম নাছিল। আজি 2 বছৰৰ পৰা এই নিয়মটো পাইছোঁ।
আৰু মন্দিৰৰ পৰিৱেশটো সকলো সলাই পেলালে। যিটো আমি পোনে প্ৰথম ৰাস্তাই আহিছিলোঁ সেইটো বেলেগ আছিল, সম্পূৰ্ণ ইটাৰ আৰু এনেধৰণে পকা নাছিল। এতিয়া মন্দিৰটোৰ উন্নত পৰ্যায়লৈ আহিছে বুলি ক'ব লাগিব। ভগৱানৰ মন্দিৰটো সদায় সুন্দৰ হ'লেই ভাল লাগে। তেওঁ সদায় আমি যেনেকৈ ভালকৈ থাকোঁ, তেওঁ এখন ভাল ঠাইত থাকিলে বা ধুনীয়া হ'লে তেওঁৰ ঘৰটো আমাৰো মনটো ভাল লাগে দিয়কচোন। আৰু এনেদৰে সুন্দৰ কৰাৰ কাৰণে ইমান ভাল লাগিছে পৰিৱেশটো। এইফালে আছে পানীৰ ব্যৱস্থা আৰু এইফালে ধূপ চাকিৰৰ ব্যৱস্থা। এঠাইত আমি চেণ্ডেল খুলি ল'লোঁ, তাৰপাছত ইয়াত ধূপ চাক ভৰি হাত ধুই লৈ এতিয়া ধূপ চাকিখিনি ধুনীয়াকৈ জ্বলাই ল'ম। মই পূৰা পূজা কৰাত ব্যস্ত হৈ আছোঁ। ইয়াত ধূপখিনি জ্বলাই দিলোঁ আৰু একেবাৰতে 2টা কাঠি মাৰিছিলোঁ, ধূপখিনি ধুনীয়াকৈ জ্বলিলে আৰু চাকি জ্বলাই ল'লোঁ। এতিয়া ভিতৰলৈ বুলি আহিলোঁ। ভিতৰৰ পৰিৱেশ এয়া, সেয়া কাঢ়িলোঁ আৰু আশীষ ল'লোঁ মাৰ মালিনী। আৰু এতিয়া মানে প্ৰত্যেকবাৰে আহিলে মই এটা কাম কৰোঁ, মানে মন্দিৰটো চাৰিওপাক ঘূৰি এবাৰ হ'লেও 3 পাক ঘূৰি সেৱা এটা কৰোঁ। আৰু আমাৰ দাদা বডৌ আহিছে লগত। যেতিয়া আমাৰ বডৌ গৰ্ভত সন্তানে স্থান লৈছিল তেতিয়া বডৌৱে বোলে এবাৰ আহিছিল আৰু আশীৰ্বাদ লৈছিল, মোক এটা পুত্ৰ সন্তান লাগে আৰু আগৰজনী ছোৱালী আছে আৰু ল'ৰা এটা লাগে বুলি। তেনেদৰে কোৱা মতে কথাৰ মতে কামটো হ'ল আৰু এটা সন্তান হ'ল আৰু এটা টিলিঙা দিম বুলি কৈছিল, আজি দিছে। আমি এতিয়া আহিলোঁ ওপৰলৈ, মানে ৰুক্মিণী মন্দিৰলৈ। মোৰ লাইভ ভিডিঅ' এটা আছিল, যিটো ৰুক্মিণী মন্দিৰ মই ওপৰলৈ উঠা আছে, সেইটো ভিডিঅ'ত আপোনালোকে চাব পাৰিব। এইটো হৈছে ৰুক্মিণী মন্দিৰ। মা ৰুক্মিণী ইয়াতেই এটাৰ খোজ এনেকৈ আছিল বুলি সকলোৱে কয় আৰু বিশ্বাস কৰে। আৰু আমিও চালোঁ, ভিতৰলৈ ইমান কেমেৰা নিনিলোঁ। আৰু এতিয়া আমি বৰ্তমান সকলো আজৰি হৈ আহি চাই মেলি মানে ঘৰলৈ বুলি সকলোৱে নামি আহিছোঁ। এইটো হৈছে দৃশ্যটো তললৈ নামি অহা আৰু এইটো হৈছে চাৰিওফালৰ পৰিৱেশ। ইয়াত লিখি থৈ দিয়া আছে আই লাভ মালিনীথান বুলি। আৰু সেইফালে ফটো ষ্টেণ্ড, মানে আপোনালোকে ফটো মাৰিব পাৰিব। আৰু এইফালে ধুনীয়াকৈ খেৰেৰে সাজি থৈছে আৰু চাৰিওফালৰ পৰিৱেশটো আজিকালি বহুত সুন্দৰ আৰু বহুত চাফ চিকুণতা, বহুত ভাল লাগে আহি, বহুত এটা শান্তিৰ পৰিৱেশ। চৰাই চিৰিকটিবোৰে ইমান ধুনীয়াকৈ চিঞৰি থাকে নহয়, মাতটো শুনিলে মানে শুনি থাকিব মন যায়। আজিকালি বহুত এটা ধুনীয়া, মানে আকৌ কৈছোঁ, সুন্দৰ পৰিৱেশ কৰিলে মনটো আহিলে বহুত শান্তি লাগে। তাতে পাহাৰীয়া জেগা, বহুতো ভাল লাগে। আৰু আমি এতিয়া তললৈ নামি আহি আছোঁ। তললৈ নামি আহোঁতেও আপোনালোকক পৰিৱেশটো অলপ দেখাই দিছোঁ। এইটোৱে হৈছে, আৰু মেইন গেটখন হৈছে সেইখন, দেখিছানে? আৰু এইবাৰ কেমেৰাটো মই ওপৰলৈ ঘূৰাই দিছোঁ। এইদৰে ওপৰলৈ উঠি যাব লাগিব আৰু এইদৰে তললৈ নামি আহিব লাগিব। এইটো ছাইডেও আপোনালোকে উঠি যাব পাৰে, সেইটো ছাইডেও উঠি যাব পাৰে, সকলো সুবিধা আছে। এয়া আই লাভ মালিনী থান বুলি লিখা আছে। সকলোৱে ফটো মাৰিছে। আজি দেওবাৰ দিনটোত মানুহৰ বহুতো ব্যস্ত হয়, যিহেতু আজৰি দিন, সকলোৱে আহে। আৰু ইয়াত যিটো মালিনী মেলা হয়, এবাৰ মই আপোনালোকক আহি এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম, বহুতো ভাল লাগে বুলি কৈছে। আৰু এইবাৰ আহিলে আপোনালোকক শ্বেয়াৰ কৰিম, মালিনী মেলালৈ আহিম। কোনটো বাৰত আহে ময়ো খবৰ লৈ থাকিব লাগিব, মোৰ ঘৰ যিহেতু অলপ। হে মা, যিসকলে এই ভিডিঅ'টি চাইছে সকলোৰে যেন মংগল কামনা কৰক, সকলোৰে মনৰ আশা সম্পূৰ্ণ হওক। যি ভাবি ভিডিঅ'টি চাইছে সেই ভাবিয়ে যেন সম্পূৰ্ণ হয় তেওঁলোকৰ আশা। আৰু আজি আপোনাৰ ইয়াৰ পৰাই মই ভিডিঅ'টি সামৰণি মাৰিছোঁ। আৰু মোৰ ফ্ৰেণ্ডছবিলাককো কৈছোঁ, যদি ভিডিঅ'টি চাই ভাল পাইছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈকে যেন ভাল ভাল ভিডিঅ' দিব পাৰোঁ, তাৰ বাবে উৎসাহ যোগাব। আজিলৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আৰু এতিয়া অলপ আপোনালোকৰ নামি অহা দেখাই আছোঁ আৰু ভিডিঅ'টো সামৰণি মাৰি দিওঁ।